তো গাইজ আপোনালোকে চাব পাৰে বস্তুটো কেনেকুৱা ধৰণৰ লগা হৈছে ইমান ধুনীয়া কালাৰ এটা আহিছে গাইজ দেখিবলৈ পাইছে ওচৰত আনি দিওঁ এই চাওক বন্ধুসকল দেখিবলৈ পাইছে কৰ্দৈটো পিহনাত পিহি কেনে বনোৱা হ'ব শ'ল মাছেদি আঞ্জা আপোনালোকেও যদি বনাব বিচাৰে এই ৰেচিপিটো ফ'ল' কৰিব পাৰে আৰু ঘৰত আপোনালোকেও এনেদৰে বনাই চাব পাৰে তো এয়া বন্ধুসকল প্ৰথমে মাছটো ভাজি লোৱা হ'ব এনেদৰে একদম চিম্পল ষ্টাইলত বনোৱা হ'ব আপোনালোকৰ ঘৰত বনাই চাব পাৰে এনেদৰে খাই বিৰাট ভাল লাগে আপোনাৰ কৰ্দৈ দি লগত বিলাহীও থাকে যিবিলাকে বিলাহী বেয়া পায় ধৰক সেইবিলাকে বিলাহীটো নিদিলেও হ'ব কৰ্দৈ দি বিৰাট ভাল লাগে তো গাইছ এনেদৰে কৰ্দৈখিনি পিহনাত পিহি লোৱা হৈছে এনেকৈ পিহি ল'লে বেছি সোৱাদ লাগে কাটিলে বেছি সোৱাদ নালাগে এনেকৈ সোৱাদ লাগে বেছি খাবলৈ ভাল হয় ধুনীয়া আপোনাৰ পকা কৰ্দৈ ল'ব মজা লাগে তেতিয়া খাই নহ'লে আপোনাৰ যদি কেঁচা লৈ বেছি টেঙা টেঙা হৈ যাব বস্তুটো ভাল নালাগে কিন্তু যেতিয়া আপোনাৰ ধৰক এই কিছুমান বস্তু অলপমান কৰ্দৈখিনি অলপ টাইট হৈ থাকে যিটো বস্তুটো আপোনাৰ পিহনাত ভালদৰে পিহা নাযায় মায়ে দেখাই দিব আপোনালোকক সিঠাখিনি দেখাই দিয়ে এইখিনি সিঠা এনেকুৱা সিঠা টাইপ হৈ যায় তো আপোনালোকে এনেকৈ ৰসটো ওলাই ল'ব নহ'লে গোটেই ৰসখিনি এনে যাব এইখিনি আপোনাৰ পিহিব নোৱাৰি তো আপোনালোকে ৰসখিনি ওলাই ল'ব আগতে বাকী ইয়াতে আপোনালোকক দেখুওৱা মতে কৰ্দৈ বিলাহীটো যোনটো আপোনাৰ পিহনাত পিহি লোৱা হৈছিল এই দুটা বস্তু ইয়াত বাকী আজি এইখিনি মাছ আছে আমি দুজন মানুহৰ হিচাপত কাটা গৈছে সৰু সৰুকৈ পিচ আপোনালোকে যি হিচাপে ভাল পায় সেই হিচাপে কৰিব পাৰে এনেকৈ মাছখিনি বনাই লোৱা হৈছে আৰু বাকী তেল গৰম কৰিব দিয়া হৈ গৈছে তেল গৰম কৰাৰ পিছত ইয়াতে বনোৱা পদ্ধতিটো দেখুওৱা হ'ব বাকী ইয়াতে চাব পাৰে আলুখিনি বইল কৰি লোৱা হৈছে বইল কৰি লৈ কেনে কিছুমানে ভাজি লয় বইল কৰাৰ পিছত কিন্তু আমি নাভাজোঁ নাভাজাৰ এটা মেইন কাৰণ হ'ল আপোনাৰ পিছত যাতে আলুটো আপুনি স্মেছ কৰি কেনে বনাব পাৰে মানে পিটিকি দিলে আপুনি যদি পিটিকি দিয়ে আঞ্জাখনৰ ভিতৰত তেনেহ'লে আপোনাৰ সেই যোনটো এটা সোৱাদ সেই সোৱাদটো বঢ়িয়া লাগে খাই কেনে আৰু আঞ্জাখনো অলপমান মানে ডাঠ হয় আৰু খায়ো বিৰাট সোৱাদ লাগে মিঠাতেলত শুকান জলকীয়া তেজপাত আৰু কি দিলে পাঁচফোৰণ আৰু এয়া চাব সৰিয়হ শুকান জলকীয়া তেজপাত আৰু পাঁচফোৰণ এইকেইটা বস্তু একেলগে দি কেনে ভাজি ল'লে হ'ল যেতিয়া সৰিয়হবোৰ চিটিকিব তেতিয়া আপোনালোকে গম পাব ৰেডি হৈ গৈছে বস্তুটো তো ইয়াতে অলপমান চেনিও দিয়া গৈছে যাতে টেঙাটো অলপমান কাট যায় যিহেতু কৰ্দৈ আৰু বিলাহী টেঙা থাকে অলৰেডি কালাৰো ভাল হয় তাক আৰু ইয়াতে হালধি দিয়া হ'ব वाव तो गाइस ইয়াতে এড কৰি দিয়া গৈছে কৰ্দৈ আৰু বিলাহীৰখিনি পিহনাত পিহি থোৱাখিনি তো গাইস মই অলপ লাৰি দিওঁ এনে গাইস দেখিবলৈ পাইছে এতিয়াই ইমান ধুনীয়া এটা কালাৰ উঠিছে কেমেৰাত ভালদৰে আহি আছে নে নাজানো কিন্তু দেখাত বিৰাট ভাল লাগিছে কালাৰটো মই ফ্লেছ জ্বলাই ভিডিঅ' বনাই আছোঁ তো কালাৰটো বা কেনেকুৱা আহিছে গম নাপাওঁ কিন্তু আপোনালোকক ওচৰৰ পৰা দেখাই আছোঁ এয়া চাব পাৰে নিমখ যাব ইয়াতে নিমখটো আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী দি দিব আন্দাজ মতে তো ধুনীয়া এটা গ্ৰেভি অলৰেডি ৰেডি হৈ গৈছে দিয়াৰ লগে লগে বাকি এইখিনি বনালে আৰু বেছি ভাল লাগিব সময়ৰ লগত তো ডাঙৰ চুলাত শিফট কৰা হৈ গ'ল এতিয়া বৰ্তমান ডাঙৰ চুলাটোত শিফট কৰিছে যাতে জুইটো অলপ জলদি পায় আৰু এতিয়া অলপমান ঢাকন মাৰি কেনে বস্তুটো সিজোৱা হ'ব তো এয়া গাইজ আলুখিনি আপোনালোকে সিজাই লৈ কেনে এনেকৈ কেঁচা পানীত অলপমান ঠাণ্ডা পানীত
ঠাণ্ডা মানে আপোনাৰ টেপ ৱাটাৰ ইউজ কৰিলে হ'ল আপোনালোকে নৰ্মেল যোনটো ৱাটাৰ ইউজ কৰে সেইটো পানী ইউজ কৰি কেনে এনেদৰে স্মেছ কৰি ল'ব আপুনি হাতেদিও ব্যৱহাৰ কৰিব পাৰে নহ'লে বা চামুচেদিও ব্যৱহাৰ কৰিব পাৰে যেনেকৈ যি ভাল পায় সেনেকৈ ব্যৱহাৰ কৰিলে হ'ল এনেকৈ স্মেছ কৰি ল'লে তো এয়া গাইজ 5 মিনিটমান হৈছে 5 মিনিট পিছতে মায়ে চাই আছে বৰ্তমান বস্তুটো হৈছেনে নাই বস্তুটো হোৱা নাই সম্পূৰ্ণৰূপে এই পানীটো যেতিয়ালৈ শুকাই নাযায় তেতিয়ালৈ ৰেডি হৈ নাহে তো এইখিনি বস্তু শুকাব লাগিব আগতে অলপ সিজিবও লাগিব বস্তুটো যিহেতু বিলাহী আছে ইয়াতে কেঁচা কেঁচা লাগিব নহ'লে বিলাহী কৰ্দৈৰ যোনটো কেঁচা ভাৱ সেইটো যাব লাগিব তো যোৱাৰ কাৰণে অলপমান ঢাকন দিয়া হৈছে আৰু এতিয়া দেখিবলৈ পাইছে আলুখিনি মায়ে ভালকৈ স্মেছ কৰি লৈছে চামুচেদি বাকী আপোনালোকে এনেকৈ স্মেছ কৰি ল'ব আলুটো স্মেছ কৰি লৈ কিনে আপোনালোকে এইটো এড কৰিব লাগিব পানী যেতিয়া দিয়া হ'ব তেতিয়া এইটো বস্তুটো আঞ্জাত যাব তো এটা বিৰাট ধুনীয়া সোৱাদ এটা আনিব আপোনালোকে এনেধৰণে এইটো পদ্ধতিত বনাই চাব গাইজ আপোনালোকে দেখিবলৈ নজ্বলোৱাকৈ দেখাবলৈ ওলাইছোঁ যিহেতু কালাৰটোৰ কাৰণে আপোনালোকে এতিয়া চাগে অলপমান ভালকৈ কালাৰটো দেখিবলৈ পাইছে ইমান ধুনীয়া গোন্ধ এটা ওলাইছে আৰু কালাৰটো যোনটো ইমান ধুনীয়া কালাৰ এটা উঠিছে এতিয়াও জাষ্টিছ কৰা নাই কেমেৰাটোৱে বাৰু তথাপিও ৰিয়েলত দেখিবলৈ বিৰাট ধুনীয়া হৈছে গাইজ গৰম পানী যোনটো এড কৰা হ'ব এইটো গৰম পানীটো দেখিবলৈ পাইছে গৰম পানী পুৰা উতলা গৰম পানীটো আলুটোৰ লগত মিক্স কৰি কিনে ইয়াতে আঞ্জাখনত এড কৰা হ'ব দেখিবলৈ পাইছে গ্ৰেভিটো ধুনীয়াকৈ তেলটো এৰি দিছে আৰু ইয়াতে যাব ৱাও মজা পানীখিনি এড কৰা হ'ব এতিয়া বৰ্তমান জন্ত পৰিল কৰ্দৈ বিলাহী আলুৰ আঞ্জাৰ শ'ল মাছেদি শেষত আপোনালোকৰ ধনিয়া দিয়া গৈছে ইয়াতে তো গাইজ আপোনালোকে চাব পাৰে বস্তুটো কেনেকুৱা ধৰণৰ লগা হৈছে ইমান ধুনীয়া কালাৰ এটা আহিছে গাইজ দেখিবলৈ পাইছে ওচৰত আনি দিওঁ গাইজ ৰেডি হৈ গৈছে খানা আৰু আপোনালোকক টেষ্ট কৰি কিনে মই দেখাই আছোঁ কেনেকুৱা হৈছে অলপ দেখাই দিয়া চাওক এটা পিচ লৈছোঁ অলপমান আঞ্জা লৈ লৈছোঁ আপোনালোকক সোৱাদ টেষ্ট কৰি দেখাই আছোঁ কেনেকুৱা লাগে এয়া চাব পাৰে মোৰ দৰে কোনে পিঁয়াজ খাই ভাল পায় মাছ হওক মাংস হওক নৰ্মেল খানা হওক পিঁয়াজ খাই বঢ়িয়া লাগে বহুত ধুনীয়া সোৱাদ হৈছে আপোনাৰ টেঙা একদমেই মানে নৰ্মেল টেঙা বঢ়িয়া সোৱাদ বিলাহীৰ গন্ধটো আহি আছে আপোনাৰ কৰ্দৈটো বিৰাট ধুনীয়া কৰ্দৈ ফ্ৰেছ আপোনাৰ ঘৰৰে কৰ্দৈ তো আপোনালোকে এনেকৈ বনাই কিনে চাব ট্ৰাই কৰিব ঘৰত বনাই কিনে খাব আৰু কমেণ্ট বক্সত জনাব কেনেকুৱা পালে এক্সপিৰিয়েঞ্চটো মই এতিয়া গোটেইখিনি এনজয় কৰোঁ